আমি এতিয়ালৈ কি জানো আমি বহুত কথা জানো এতিয়া জ্যামিতি যদি দুটা পয়েন্ট লগ লগাও এডাল যদি লাইন ড্ৰ কৰিব লাগে তেতিয়া হলে আমাক কি লাগে দুটা পয়েন্ট লাগে এট লিষ্ট দুটা পয়েন্ট থাকিলে এডাল লাইন ড্ৰ হ'ব এটা ত্ৰিভুজ যদি ড্ৰ কৰিবলৈ কেইটা পয়েন্ট লাগিব তিনটা পয়েন্ট যদি থাকে ইহতক লগ লগাই দিলে ত্ৰিভুজ এটা হ'ব এটা চতুৰ্ভুজ কোৱাড্ৰিলেটাৰেল এটা যদি লাগে কেইটা পয়েন্ট লাগিব চাৰিটা পয়েন্ট এতিয়া বৃত্ত এটা ড্ৰ কৰিব লাগিলে তোমালোকে তিনটা যদি পয়েন্ট দিয়া থাকে তিনটা পয়েন্ট দিয়া থাকিলে তোমালোকে বৃত্ত এটা তাৰ মাজেৰে ড্ৰ কৰিব পাৰিবা নে নোৱাৰা গতিকে দেখা যাওক তিনটা পয়েন্ট লওঁ আমি এটা পয়েন্ট ললো এইটো এ পয়েন্ট ললো এইফালে ললো এটা পয়েন্ট বি আৰু এইখিনিত এটা পয়েন্ট ললো কি লবা এইখিনি মানত লওঁ সি তিনটা পয়েন্ট ললো এই দুটা কানেক্ট কৰো এই দুটা লাইন আহি গল এ বি আৰু এইফালে বি সি এটা ইহতৰ মাজেৰে বৃত্ত এটা কেনেকৈ আঁকিম এই এ বি সি তিনটাৰ মাজেৰে যাব লাগিব তাৰ মানে যদি বৃত্ত এটা ড্ৰ কৰা এই গোটেইকেইটাৰ মাজেৰে যাব লাগিব যদি এনেকৈ চোৱা অলপ দিগদাৰী হ'ব কেনেকৈ কৰিবা কিন্তু সহজ ৰাস্তা এটা আছে সহজ ৰাস্তাটো হ'ল কি এ বিৰ চেণ্টাৰটো লোৱা আৰু পাৰপেণ্ডিকুলাৰ লাইন এডাল ড্ৰ কৰা আগতে আমি পঢ়িছো ন যদি এডাল পাৰপেণ্ডিকুলাৰ লাইন ড্ৰ কৰা যায় ইয়াত যিমান পইণ্ট থাকিব এই লাইনডালত সেই পইণ্টবিলাক এই বি পইণ্টটোলৈকে যিমান দূৰ সেই পইণ্টটোৰ পৰা ও এ পইণ্টটোলৈকেও সিমান দূৰ এনেকুৱা হ'ব ন আৰু ইয়াৰ পৰা এইডালৰ পৰা এডাল ড্ৰ কৰা পাৰপেণ্ডিকুলাৰ লাইন এই সিহঁতে যিটো পইণ্টত কাটিব সেইটোৱে হ'ব তোমাৰ বৃত্তটোৰ চেণ্টাৰ এতিয়া যদি সেইটো পইণ্ট লৈ তুমি সেইডাল যে জ্যামিতিত যে বাপাছত থাকে সেইডাল লৈ যদি এনেকৈ ড্ৰ কৰি দিয়া ইমান ডিষ্টেঞ্চ লৈ দেখিবা এই গোটেইকেইটা পইণ্টৰ মাজেৰে পাৰ হৈ যাব কিয় এইটোতো বুজি পালো কিয় হ'ল তোমালোকে চোৱা এতিয়া এই পইণ্টটো কাটাকাটি কৰিছে ন এই পইণ্টটোৰ পৰা এই ডিষ্টেঞ্চটো সমান এই ডিষ্টেঞ্চ দুটা সমান যিকোনো লাইনৰ এডাল যদি লাইন লোৱা আৰু তাৰ আধাত কাটা পইণ্টটোত যদি এডাল তুমি এই কৰা কি কৰা পাৰপেণ্ডিকুলাৰ লম্ব এডাল আঁকা তাৰ যিকোনো পইণ্ট ইয়াতে যদি এই পইণ্ট দুটা আছে এ বি যিকোনো পইণ্টে ইহঁতকেইটা সমান সমান ডিষ্টেঞ্চত ইয়াতে যদি লোৱা ইহঁতো সমান ডিষ্টেঞ্চ ইয়াতে যদি লোৱা ইহঁতো সমান ডিষ্টেঞ্চ এই লাইনটো এই লাইনটো এই লাইনটো এই লাইনটো তাত সমান সমান ডিষ্টেঞ্চত গতিকে এই লাইনডালৰ পৰা এই পইণ্টটো এইটো আৰু এইটোৰ পৰা সমান ডিষ্টেঞ্চত এইডালত কি হ'ল সেইটো লাইনটো একেই পইণ্টটো এইডাল অ' বি আৰু অ' চিৰ সমান হ'ল তাৰ মানে অ' এ অ' বি আৰু অ' চি এই তিনিটা সমান আৰু যদি সেই তিনিটা সমান হয় আৰু যদি সেইটো চেণ্টাৰ হয় তাৰ মানে সেইডাল কি হ'ব এইকেইটা ৰেডিয়াছ হ'ব সেই ৰেডিয়াছৰ মাজেৰে বৃত্তটো ধুনীয়াকৈ গুচি যাব তেনেকৈ তোমালোকক যদি তিনিটা পইণ্ট থাকে তিনিটা পইণ্ট থাকিলে তোমালোকে তিনিটা পইণ্টৰ পৰা বৃত্ত এটা ড্ৰ কৰিব পাৰা কেনেকৈ দুটা লাইন ড্ৰ কৰা সিহঁতৰ পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ মানে পাৰপেণ্ডিকুলাৰ লম্ব আৰু বাইচেক্টৰ সমানত ভাঙি দিয়ে বাইচেক্ট কৰা বুলি কয় সমানত ভাঙা পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ ডাল ড্ৰ কৰা যিটো পইণ্টত লগ লাগিব সিহঁতে সেইটো চেণ্টাৰ হ'ব সেই কম্পাছডাল লোৱা আৰু টুককৈ ড্ৰ কৰি দিয়া বৃত্ত পাই গ'লা